নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক সকলোকে মোৰ উন্নতি ভিডিঅ'লৈ। এফালে আমাৰ আজি গেষ্ট আছে যোৰহাটৰ আৰু আছে এফালে আপোনাৰ গুৱাহাটী। তেখেতলোকে যাব এতিয়া মাগুৰী বিল চাবলৈ। তেখেতলোকক এতিয়া মাগুৰী বিললৈ নিম, চাই থাকিব আপোনালোকে ভিডিঅ'টো। এইফালে আমাৰ দাদা গুৱাহাটী পাইছে, আমাৰ আজি গেষ্ট, আৰু এইফালে বাইদেউ, এইফালে দাদা, এইফালে বাইদেউ। আমি আজি গৈ আছোঁ মাগুৰী বিলত গৈ থাকিব, আকৌ জংঘলত যাব বানিয়ান ট্ৰী চাবলৈ। আপোনালোকক দেখাই থাকিম ভিডিঅ'টো। এতিয়া আহি পালোহি আমি বিলখনৰ ওচৰ। এতিয়া নাৱত যাব লাগিব, গাড়ীখন পাৰ্কিং কৰি লৈছোঁ, তাৰপৰা যাম। এইফালে আগফালে আছে আমাৰ যোৰহাটৰ পৰা অহা আলহী, তেখেতলোকক আমাৰ খুৰাই গাইড কৰিছে আজি, আৰু মই নিছোঁ আমাৰ গুৱাহাটীৰ দাদাসকলক। এইকেইটা ৰুটিচেল ডাককেইটা আৰু ৰামকং বুলি কয়, আমাক ৱেলকাম কৰিছে তেখেতলোকে আমাৰ আগে আগে। আৰু এই চৰাইটো দেখিছে নহয়, এইটো হৈছে আপোনাৰ এছিয়ান অপেন বিল। ইয়াৰ অসমীয়া নাম হৈছে শামুকভঙা, এনেই লোকেল ভাষাত ইয়াৰ শামুকভঙা বুলিয়ে কোৱা হয়। ধুনীয়া চৰাইটো। আৰু সেইটো ৰখি থকাটো হৈছে বগলীটো আপোনালোক সকলোৱে চিনি পায়। আৰু এইখিনি দেখিছে নহয়, ধুনীয়াকৈ উৰি গৈছে চৰাইখিনি। এইখিনি হৈছে বাৰ হেডেড গৌছ, এইটো ধৃতৰাজ বুলি কয় অসমীয়াত। ইয়াৰ অসমীয়া নামটো হৈছে ধৃতৰাজ। চৰাইটো অলপ ডাঙৰ হয়, ডাঙৰ প্ৰজাতি। বাহিৰৰ হয়। আৰু এইখিনি আপোনাৰ ৰেড ৱাটাৰ লিলি। আগতে আপোনাক এইটো বেলেগ এটা ভিডিঅ' মই দিয়া আছিলে, আগৰ ভিডিঅ' এটাত আপলোড কৰা আছিলে, তাত আপোনাৰ ফুলখিনি দেখাইছিলোঁ, মাগুৰী বিলৰ সৌন্দৰ্যটো আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ। এইখিনি আপোনাৰ ৰেড ৱাটাৰ লিলি, এইটো ভেট ফুল হয়, ভেট ফুল বুলি কয় অসমীয়াত। আৰু এই ৰামকংটো দেখিছে নহয়, এই ৰামকংটোৰ এটা কাহিনী আছে। সিহঁতি মানে ছিংগলকৈ নাথাকে, মানে যেতিয়া হ'লেও এটি যোৰা পাতিয়ে থাকে, আৰু এটা মৰিলে আনটো মৰি যায় বুলি কয়। মানে তেনেকৈ মানে এটা কাহিনী আছে, আৰু তেখেতৰো মানে এটা বেলেগ ধৰণৰ কাহিনী আছে। কেতিয়াবা আপোনালোকক লগ পালে সেই কাহিনীটো ক'ম বাৰু। এইবিলাক বালিমাহী চৰাইবিলাক ধুনীয়াকৈ খেলি আছে নদীত। এতিয়া আমি ঘূৰিছোঁ, আকৌ আমাৰ মানে কি হ'ল, ৰিজাৰ্ভত যাবলগীয়া আছে কেক জয়জোপা চাবলৈ, সেইবাবে তেনেকৈ ঘূৰি দিছোঁ। আৰু এইটো দেখিছে নহয়, লিটিল কমৰেন পানী কাউৰী, গাটো শুকুৱাই আছে। ই পানীত বুক মাৰি মাছ ধৰে, যিহেতু গাটো তিতিয়ে থাকে এনি টাইম, মানে তেনেকৈ আৰু গা শুকুৱাবলৈ পাখি কেইখিলা দেউকা কেইখিলা মেলি থৈছে। এতিয়া আহি পালোহি আমি কেম্পৰ, আৰু বাইদেউসকলে বগৰী লাগে বুলি কোৱা দেখি আমাৰ কেম্পৰে নানা, ভটা নানা বুলি কওঁ আমি, তেখেতে বগৰী পাৰি দিছে আৰু উঠি লৈ। তাৰপৰা এতিয়া আমি আমাৰ গেষ্টক আমি এতিয়া ব্ৰেকফাষ্ট কৰাম। ব্ৰেকফাষ্ট কৰাই আমি যাম, বুটত যাব লাগিব, মানে লাঞ্চটো আৰু বুটতে হ'ব। সকলো ৰেডি হৈ গ'ল, সকলো উঠিলে, আৰু ওপৰত উঠিলেই বুটত উঠি মেলি সকলো বহি আছে। এতিয়া মোৰো হৈ গ'ল, এতিয়া আমি উঠি মেলি যাম। আমাৰ এইফালে পুলক ভাইটি, আজি আমাৰ পাইলট হৈছে এতিয়া পুলকে আৰু আমাক নিব। এইফালে বাইদেউ, দাদা, আৰু এইফালে দাদা, এইফালে বাইদেউ, আমি 4জন, তেখেতলোক 4জন, আমি আছোঁ 3জন। এইফালে দায়ো গৈছে আৰু আমাৰ লগত, তেখেতে পানী দওঁ বামবিলাক চাই গৈছে। কিন্তু কি হ'ল মানে এতিয়া খৰালি দিন হৈছে, যিহেতু নদীখন শুকাই গৈছে, বাম হৈ গৈছে। আহি বুটখন লাগিয়ে ধৰিলেহি বামত, তাকে এতিয়া ঠেলিব লাগিব।
Without. এতিয়া আহি আছোঁ আৰু বাম দহ ক'ৰবাত বাম হৈছে ক'ৰবাত দহ হৈছে তেনেকৈ আহি এইকেইজোপা চাওকচোন ইমান ধুনীয়া গছ কেইজোপা পাত কিখিলাৰ ৰংটো একদম ফুল গছৰ লেখীয়া হৈ আছে একদম ধুনীয়া এইবিলাক প্ৰকৃতিৰ সৌন্দৰ্য প্ৰকৃতিয়ে সৃষ্টি কৰা সৌন্দৰ্য এজোপা পানীৰ মাজত কচু ইমান ধুনীয়া এজোপা কচু পানী কচু হ'ব এজোপা আৰু এখন নাওখন আহিছে দেখিছে ন ইয়াত আপোনাৰ গাখীৰ আৰু মাছ নিছে এখন আপোনাৰ গুইজান ঘাটলৈ যাব গুইজান ঘাটৰ পৰা আপোনাৰ বজাৰলৈ যাব এইবিলাক মাছ আৰু গাখীৰ আৰু এইজোপা দেখিছে ন এইজোপা ঔটেঙা গছ একদম পুৰা লমা ঔটেঙা লাগি আছে চিঙুংটা নাই কোনো ইয়াত ঔটেঙা হৈ আছে যাওঁতে পাৰিলে সময় হ'লে কেইটামান লৈ যাম ছিঙি পিনে নদী কাষে কাষে ঔটেঙা গছ আছে এইটো এটা সৰি আহিছে উপঙি আহিছে এইটো দেখিছে নহয় ধুনীয়া চৰাই এটা যে আগুৱাই গৈছে এইটো হৈছে আপোনাৰ কিংফিচাৰ মাছলুকা বুলি কয় যোনটো ধুনীয়া চৰাই মৰম লগা চৰাইবিলাকতো এনেই মৰম লাগে বাৰু কিন্তু ইয়াৰ ৰংটো চাওকচোন ইমান ধুনীয়া ৰং এতিয়া আমি আহি পালোহি কঁঠালবাম এডোখৰ আপোনাৰ কঁঠালবাম পৰে এইখন আপোনাৰ ফৰেষ্টৰ বুট আমাৰ আপোনাৰ কি হ'লে ইয়াত আপোনাৰ বুটবিলাক আমি এণ্ট্ৰি কৰি আহিবলগীয়া হয় এতিয়া এণ্ট্ৰি কৰিছে নাই কৰা তেখেতলোকে মানে ইনফৰ্মেশ্যনটো লৈ থাকে এই বুটখনতে আপোনাৰ চাই থাকে আপোনাৰ বুটখন এণ্ট্ৰি কৰা হৈছে নে নাই হোৱা নহ'লেতো আপোনাক ইয়াতে ৰখাই দিব এইটো বুটখনে থাকে আৰু ইয়াৰ আগত দুটা কেম্প আছে তাত এটা হৈছে কুন্দাবাম আৰু এটা হৈছে কলনী দুটা ফৰেষ্টৰ কেম্প আছে এতিয়া আমি কঁঠালবামতে ৰখিলোঁ পালোহি কঁঠালবাম আপোনাৰ ইয়াতো এজোপা কেকজুৰি গছ আছে এজোপা মানে বৰ ডাঙৰ নহয় আৰু তথাপিতো আজি এজোপাই দেখাম কিয়নো মানে আমাৰ বুটখন ভালেমান জেগাত ৰখি আহিবলগীয়া হ'ল সেইকাৰণে দেৰি হৈ গ'ল অলপ দেৰি হ'ল মানে আকৌ ঘূৰি যাওঁতে দেৰি হ'ব সেইকাৰণে মানে আজি এজোপা কেকজুৰি আপোনালোকক দেখাম আহোঁতে কেইবাটাও জেগাত নামি আহিবলগীয়া হ'ল ৰখি আহিবলগীয়া হ'ল তাকে চাওক পেন চেন তিতি একদম অৱস্থা বেয়া হ'ল চলো কেকজুৰি মই দেখাই দিবি বৈ কত বৈ দেৰি হ'ব নহয় ফাইনেলি আমি পাই গ'লো কেকজুৰি আমি আহি পালোহি কেকজুৰি এতিয়া আপোনাৰ অলপ বগাই চাবই লাগিব গছত উঠিব নাজানো যদিও বগাই চাওঁ এইজোপাত উঠিব পাৰিম যেন লাগিছে আৰু বগাব পাৰিম যেন লাগিছে এনেইতো মই গছত উঠিব নাজানো কিন্তু এইজোপাত পাৰিছোঁ উঠিবলৈ আপোনালোকে আহিব আপোনালোকো পাৰিব
দুখৰ কথা এটা হ'ল পুলকে মোৰ ভিডিঅ'টো দীঘলীয়াকৈ কৰি দিলে, মানে পথালিকৈ কৰিব লাগিছিলে, দীঘলীয়াকৈ কৰি দিলে। আজি আপোনালোকক বৰ ভালকৈ দেখাব নোৱাৰিলোঁ কেকজুৰি গছজোপা। দাদাসকলেও অকণমান খৰদ হৈছে, দেৰি হ'ব। ডাঙৰ গছজোপা দেখাবলৈ গ'লে তেখেতলোকেও দেৰি হ'ব। আহোঁতে কৈছোঁৱেই, আহোঁতে আমাৰ বুটখন কেইবাটা জেগাতো লাগি ধৰিলে, তেনেকৈ এৰুৱাই আহি থাকোঁতে আৰু বহুত টাইম হৈ গ'ল। এতিয়া ডাঙৰ গছজোপালৈ যোৱালৈকে আমাৰ এনেইতো গধূলি হ'বই, ডাঙৰ গছজোপালৈ গ'লে আৰু টাইম বেছি লাগিব। পুলকেও ভিডিঅ'টো বনাওঁতে আজি মানে ভিডিঅ'টো তোলোতে অলপ খেলি মেলি কৰিলে, দীঘলীয়াকৈ তুলিলে, তেনেকৈ আপোনালোকক বৰ বেছিকৈ দেখাব নোৱাৰিলোঁ কেকজুৰি গছজোপা। আপোনালোকক বেলেগ এটা নেক্সট ভিডিঅ' মই যেতিয়া আপোনাৰ অতি সোনকালে মানে আপোনালোকক ডাঙৰ যোনজোপা কেকজুৰি আছে সেইজোপা আপোনালোকক দেখাম। টিকনি বৰুৱা আলুৰ লগত খাই ভাল লাগিব। আমাৰ বংশ হয় ইয়াত টিকনি থকাৰ কাৰণে ইয়াৰ নামটো টিকনি বৰুৱা। আপুনি কেলে বৰুৱা হ'ব কৈ দিয়ক। অলপ দূৰ পাৰ হৈ গৈছিলে, কিন্তু এই ঔটেঙা য'ত অলপ বেছিকৈ লাগি থকা দেখিছোঁ, সেইকাৰণে ঔটেঙা লৈয়ে যাওঁ আৰু ঔটেঙা কেইটামান ছিঙি লৈ গ'লে ভাল হ'ব। ঘূৰি দিলোঁ আৰু সেইকাৰণে ঔটেঙা লৈ যাওঁ বুলি। চাওকচোন ইমান ধুনীয়াকৈ লাগি আছে ঔটেঙাবিলাক, দেখিয়ে মৰম লাগিছে। এফালে আজি আমাৰ গুৱাহাটী গেষ্টক ঔটেঙা ছিঙাবলৈ লগাই দিলোঁ দাদাহঁতক। ছিঙিছে। এতিয়া ঔটেঙালৈ হৈ গ'ল। এতিয়া আমি আকৌ ঘূৰিছোঁৱে আৰু এতিয়া ওপৰত থাকিলে এইকেইটা ঔটেঙা কেইটামান, এইকেইটা বাইদেউ জাপি আছে। ওপৰতকৈ তলতহে কেইটামান বেছিকৈ থাকিলে, তলৰ খপতে বেছি আছে। বেলি মাছ হ'ব হৈছে আৰু আমাৰো পোৱালৈকে গধূলি হ'বই। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। সকলোৱে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। লগ পাম আপোনালোক সকলোকে নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।